নমস্কাৰ সমূহ সম্বেশী এনেকৈ ইউটিউব চেনেলত স্বাগত জনালোঁ আৰু আপোনালোকে থাৰ্মেল এটা দেখি গম পাইছে মানে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ যাই আছে এতিয়া একদম মানে আপোনাক জনাই দিওঁ মানে আজি মানে এনেকুৱা এজন মানে ৰজাৰ মানে আপোনাৰ কাৰিকৰ দেখাবলৈ যাই আছোঁ মানে ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব হয়তো আহোম ৰজা আপোনাৰ এনেকৈ বহুত দেখিছে তেওঁলোকৰ মানে নিৰ্মাণ কাৰ্য সকলোখিনি কিন্তু আজি আমাৰ পৰা অলপমান আঁতৰত মানে একদম ক'ত যাই আছোঁ আপোনাক গম পাব তাতে মানে এই ৰজাজনৰ মানে সকলোখিনি মানে মই দেখাম আপোনালোকক একদম শেষলৈ চাওক চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কাষত থকা বেল আইকন টিপি অন কৰা বলত ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ এতিয়া ধুনীয়াকৈ ৰেডি হৈ লওক আৰু যাই আছোঁ আৰু আপোনালোকক লগ পাই আছোঁ চাই থাকিব আপোনালোকক মানে এনেকুৱা এজন মানে ৰজাৰ নাম ক'বলৈ লৈছোঁ যিজন হৈছে আৰিমত্ত ৰজা আৰু আৰিমত্ত নিজ শত্ৰুৰ পৰা মানে আপোনাৰ হাত সাৰিবলৈ এটা বৈদ্য গড় সাৰিছিল আৰু সেই গড়টোতে আপোনাৰ দেখাবলৈ যাই আছোঁ এতিয়া মানে কেনেকুৱা কি অৱস্থা দেখাবলৈ যাই চাই থাকিব ভাবিছোঁ এইখিনি ঠাইত আপোনাৰ আজিৰ পৰা যদি 1365 চনত ঘূৰি যায় তেতিয়া আপোনালোকে গম পাব যে ইয়াতে আৰিমত্তই ৰাজধানী পাতিছিল ইয়াতে আৰু আৰিমত্ত ৰামচন্দ্ৰ পুত্ৰ আছিল আপোনালোকে জানে আৰু আৰিমত্ত যিটো পুতেক আছিল তেওঁ জঙাল বোলা আৰু ইয়াত মানে বহুতটা মানে গড় আছে আপোনাৰ আৰু তাৰে ভিতৰত মই এটা যাই আছোঁ আৰু ইয়াৰ আশে পাশে ৰঙিয়াৰ যি আশে পাশে অঞ্চলৰ পৰা আছে আপোনালোকে এটা কমেণ্ট কৰি দিব যে ঐতিহাসিক আৰিমত্ত গড়ৰ আৰু ফাইনেলি আহি পালোঁ মানে ফ্ৰেণ্ডছ আৰু ফাইনেলি আহি পালোঁ ঐতিহাসিক আৰিমত্ত গড় আৰু ইয়াৰ দেখিছেনে আপোনালোকে চ' ঐতিহাসিক আৰিমত্ত গড় আৰু এতিয়া আৰিমত্ত নিজে ৰাজধানী পাতিছিল চ' অলপমান গ'লে পাম আৰু দেখাই আছোঁ আপোনালোকক চাই থাকিব আৰু একদম ৰঙিয়া একদম টাউনৰ পৰা ওলাই আহিলোঁ আৰু বিশেষকৈ এই খুৰাজন লগ পালোঁ আৰু ঐতিহাসিক যি আৰিমত্ত গড় যদি মানুহ যদি চাবলৈ আহে তাৰমানে ক'ত যাব লাগিব মানে ৰঙিয়াৰ পৰা আমি 2 কিলোমিটাৰ উত্তৰে আহিব লাগিব উত্তৰে আৰু সেই 2 কিলোমিটাৰ উত্তৰে আহি নহয় এইফালে 3 কিলোমিটাৰ বিৱৰি আছে 3.5 কিলোমিটাৰ আচ্ছা আৰু পূবফালে আছে মোটামুটি 50 কিলোমিটাৰমান হ'ব আৰু পশ্চিমফালে আছে 5 কিলোমিটাৰ বাকীখিনি আৰু আপোনাৰ জানিব পৰা মতে প্ৰায় 1200মান পুখুৰী আছে ন আছে আছে 1200মান পুখুৰী আছে চ' এনে এজন মহান মানুহ আছিল আৰু ইভাগে ৰঙিয়াখন নিজে ৰাজধানী হৈ পৰিছিল ৰাজধানী আৰিমত্ত গড় আছিল আজিকালি মানুহে ঘৰ দুৱাৰ বনাইছে মন্দিৰ বনাইছে কাটি গছ গছনি কাটি পেলাই কিন্তু চৰকাৰে মানে এইটো ব্যৱস্থা লোৱা নাই চেষ্টা কৰি আছে ভাল লাগিল আপোনাক লগ পাই আৰু এইভাগে এখেতে এনেকৈ আনিছে কিবা কানি এতিয়া খুৰা অলপমান গ'লে পাই আৰু গড়টো যা আৰু আপোনাৰ গড়ৰ বাহিৰত আছে আচ্ছা গড়ৰ বাহিৰত ধন্যবাদ ঠিক আছে আৰু এইফালে ঐতিহাসিক আৰিমত্ত গড় দেখাবলৈ আহি মানে গাঁৱৰ ভিতৰত সোমালে দাদা ক'লে আৰু গোটেইখিনি তাৰমানে এতিয়া কথাটো হ'ল আৰিমত্তৰ মেইন যিটো গড় আছে আপোনাৰ অলপ আগত যাব লাগিব একদম তেল ডিপু এটা পাব তেল ডিপুৰ পৰা যদি এইটো চাইড আহে আপোনাৰ এখন গাঁও টাইপত পাব আৰু ইভাগে নদীটো বৈ গৈছে আৰু আগত দেখি গ'লে আপোনাৰ তেতিয়ালৈ গছ গছনিৰ লগতে সকলোখনে পাব মই তাকে মেইন গড়টোত দেখি যাওঁ আৰু শুনে যে আচ্ছা ঠিক আছে আপোনালোকে চাই থাকিব আৰু একদম যিটো ঐতিহাসিক আৰিমত্ত যিটো গড় আছিল আপোনাৰ সকলোৱে জানে ৰজাজনৰ কথা মই বাৰু জনাম কিন্তু তুলসীবাৰীৰ পৰা বহুত আগত আহিলোঁ আৰু এজন খুৰাক লগ পালোঁ ইয়াত আৰু যিটো খুৰা গড়টো গড় হৈ থকা নাই ন যিটো গড় বুলি কওঁ ঐতিহাসিক বাৰু এতিয়া মানে দেখাম আৰু আৰু ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ যিটো আৰিমত্ত বৈদ্য গড় আপোনাৰ চ' একদম ইয়াতে বৰ্তমান দেখিছেনে এনেকুৱা আৰু যিজন ৰজা মানে কিং আৰিমত্ত আপোনাৰ চ' আমি সৰুতে শুনি আছিলোঁ যে বৈদ্য গড় আপোনাৰ কিতাপত পঢ়িছিলোঁ আৰু সেইজন ৰজাৰ মানে আপোনাৰ প্ৰায় চাবলৈ আহিলোঁ যিটো বৈদ্য গড় ইয়াতে আপোনাৰ দেখিছেনে চাৰিও পিনে গছ গছনি আছে এটা গড়ত আপোনাৰ আহিলোঁ আৰু বেছিভাগ আপোনাৰ চব বানপানী চানপানী হোৱাৰ ফলত নদীবিলাক আপোনাৰ বেছি ফুল পানী হোৱাৰ পিছত মানে ভাঙি গৈছে যিটো ঐতিহাসিক আৰিমত্ত গড়ত আপোনাৰ চাৰিও পিনে ভাঙি গৈছে বস্তুটো এতিয়া আপোনালোকৰ দেখিছে এই গড়টোত এতিয়া মই উঠিছোঁ আৰু ইয়াত মানে আপোনাৰ বিভিন্ন মানে বৃহৎ গাছ আছে আৰু এই বৈদ্য গড়টো আপোনাৰ প্ৰায় 8 কিলোমিটাৰ মানে দীঘল আপোনাৰ আৰু ৰঙিয়া মহকুমাতে আছে আপোনাৰ আৰু এই গড়টো মধ্যযুগত মানে আপোনাৰ বৃহৎ অৰ্থনৈতিক আৰু সামাজিক কেন্দ্ৰৰ মানে বিশেষ ভূমিকা পালন কৰে আৰু আপোনাৰ এই কোৱা যায় যে ধৰক ৰাজ্যৰ সীমা বৰ্তমানৰ মানে আপোনাৰ কামৰূপ দৰং আৰু শোণিতপুৰলৈ বিয়পি আছিল আপোনাৰ আৰু এই গড়বিলাক মানে ইমান চাপৰ নহয় এতিয়া চাপৰ হৈছে কিন্তু এটা সময়ত মস্ত ওখ আছিল আপোনাৰ এতিয়া লাহে লাহে আপোনাৰ যিহেতু মানে প্ৰাকৃতিক বতাহ বৰষুণ হাবি যাবি এনেকৈ আপোনাৰ সেইকাৰণে এই গড়বিলাকৰ এতিয়া মানে ডাউন দেখা হৈছে আপোনাৰ এইফালে আছে গড়বিলাক তেনেকুৱা আৰু এইফালে আৰু যিটো আৰিমত্ত গড়টো আৰিমত্ত ৰজাই নিৰ্মাণ কৰিছিলে আপোনাৰ প্ৰায় একদম মানে 28,960 বিঘা 9 কঠা 16 লেচা ত' এনেকুৱা আপোনাৰ বৃহৎ এৰিয়া য'ত মানে আপোনাৰ
নিৰ্মাণ কৰিছে চাৰিওপিনে। মই আপোনালোকক দেখে শেষ কৰিব পৰা নাই, ইমান মানে বহুত বৃহৎ এৰিয়া। মই এই বৈদ্যগড়টোত এতিয়া বৰ্তমান আছোঁ আৰু আপোনাৰ ইয়াত প্ৰায় যিটো আপোনাৰ সংখ্যা ক'লোঁ এই সংখ্যাৰ ভিতৰত আছে প্ৰায় ইয়াতে আমাৰ অসমীয়া, বড়ো, বেংগলী এনেকৈ যত যিমান খ্ৰীষ্টান সকলো মানে সকলো ধৰ্মৰ মানুহ আছে মানে এই গড়টোত এতিয়া। আৰু এইফালে এটা চাওক, এইফালে ঘৰো আছে মানুহৰ, এইফালে লাহে লাহে মানুহৰ ঘৰ হৈ গৈছে। আৰু এই যিটো আপোনাৰ দেখিছে এই আৰিমত্তা গড় ঐতিহাসিক, কিন্তু এতিয়া মানুহে চাওক লাহে লাহে চিৰদিনৰ কাৰণে মানে হেৰাই যাব যদি আপোনালোকে সংৰক্ষণ নকৰে। চৰকাৰে ধৰক বিশেষ ভূমিকা এটা ল'লে ভাল লাগিব আৰিমত্তা গড়ৰ। এইফালে চাওক, এয়া প্ৰকাণ্ড সেই সময়ত নিৰ্মাণ কৰিছিলে এই গড়টো। আৰু এইফালে দেখালোঁ এইজন ৰজাৰ আপোনালোকে হয়তো খুব কম শুনিছে, কিন্তু নামনি অসমৰ এজন বিখ্যাত ৰজা আছে, যিজন ৰজাই আপোনাৰ এনেকৈ গড় বান্ধি সকলো মানে ৰক্ষা কৰিছিল সকলোখিনি। আৰু ইয়াত আপোনাৰ ধৰক ৰঙিয়াৰ মেইন টাউনত আপোনাৰ ক'ব গ'লে আপোনালোকে ৰাইজমেল হৈছিল, কৃষক বিদ্ৰোহ হৈছিল, এনেকৈ বহুত হৈছিল। লগতে ইয়াৰে বহুত মানে বিখ্যাত ৰজা দুজন আছিল, কামৰূপৰ হৰদত্ত বীৰদত্ত, তেওঁৰ কাহিনী কিন্তু আজি নহ'ব আপোনাৰ। আজি ইয়াতে গুচি গ'ল, বহুত দিনটো গুচি গ'ল, গতিকে আজি নহ'ব। আপোনালোকে নেক্সট কেতিয়াবা যদি পাৰোঁ আপোনাক নিশ্চয় দেখাম। আপোনাৰ যিটো দৃশ্যটো অতি সুন্দৰ। আৰু যদি আপোনালোকে ধৰক বৈদ্যগড়ৰ বিষয়ে ধৰক আপোনালোকে জানিলে সকলোখিনি। আৰু ইয়াত আপোনালোকে দেখিছেনে চাৰিওপিনে গছ গছনি আছে আপোনাৰ গড়বিলাকত। আৰু ইয়াত মানুহ খুব কম আছে। আৰু এইটো চাইডে আপোনাৰ য'ত মানুহ কম আছে তাত আহিছোঁ আপোনাৰ। আৰু সেই চাইডে আপোনাৰ বাকী চাইডে মানুহ বহুত দেখিব, গাঁও টাইপ আছে। গতিকে আপোনাৰ এইয়ে আৰু ৰজাজনে সেই সময়ত বনাইছিল, প্ৰায় আপোনাৰ 1100 খ্ৰীষ্টাব্দত মানে বনাইছিল, তেতিয়া বনায় আপোনাৰ মোটামুটি এইবিলাক গড়। মানে আজিও এনেকুৱা আছে, কিন্তু আজি আপোনাৰ কিমান বছৰ, আজি আপোনাৰ 2026 মানে পৰিছে আপোনাৰ। গতিকে ইমান বছৰে এই গড়বিলাক আছে, লাহে লাহে এতিয়া আপোনাৰ হেৰাই যাবলৈ লৈছে। গতিকে আপোনালোকে এই গম পালে ইয়াত যিটো আৰিমত্তা গড়, এই যিটো আপোনাৰ টুৰিষ্টসকলৰ কাৰণে এট্ৰেক্টিভ কৰাৰ কাৰণে ইয়াত যাতে চৰকাৰে বিশেষ ভূমিকা ল'ব লাগে। আৰু আপোনাৰ এই যিটো গড়টো আপোনালোকে দেখিছে অলৰেডি, চ' এই গড়বিলাক হয়তো সংৰক্ষিত কৰিব লাগে। আৰু ইয়াত হয়তো আজি এনেকৈ আছে, যিখিনি জেগাত মই থিয় হৈ আছোঁ, হয়তো পাছলৈকে এইখিনি জেগাতো হয়তো মানুহে আপুনি শেষ কৰিব পাৰে। মানে মানুহে শেষ কৰিব পাৰে কি, মানুহে ইয়াতে বসতি ল'ব পাৰে, ইয়াতে কোনো সেই নাই। কিন্তু চৰকাৰে অলপ বিশেষ ভূমিকা এটা ল'ব লাগে। বাকী ফ্ৰেণ্ডছ ইয়াত মই যাব আপোনাৰ এনেকৈ কিছু বনাই আছে ডেমবিলাক, আদিমত্তা বৈদ্যগড়। আৰু ইয়াতে আপোনাৰ এটা কথা কওঁ, আপোনাৰ ৰঙিয়া যিটো মানে উৎপত্তি শব্দটো ৰণ দিয়া আছিল আপোনাৰ, এতিয়া ৰণ হৈছিল আগতে, ত' ৰণ দিয়াৰ পৰা আপোনাৰ মানে ৰঙিয়াটো হৈছিলে আপোনাৰ। আচ্ছা, ৰঙিয়াৰ অলপ ভিতৰুৱা অঞ্চলত আহিছোঁ, য'ত মানে দেখালোঁ থৈছে ফ্ৰেণ্ডছ, দেখিছেনে? আৰু এইফালে এনেকৈ ওপৰে যাই আছোঁ। আৰু আপোনালোকে ইয়াতে যিহেতু মই আৰম্ভণিতে ক'লোৱে যে 28,000 বিঘা মাটিত আপোনাৰ মানে সেই মাটিত সকলো পিনে গড় আছে, তো আপোনালোকে নিজৰ হিচাপে চাব পাৰে। আৰু যিহেতু বানপানীৰ টাইমত বহুত গড় মানে আপোনাৰ সেই বৈদ্যগড়বিলাক ভাঙি গৈছে আপোনাৰ। এতিয়া দেখিছেনে, মই ইয়াৰ তলৰ পৰা ওপৰলৈ উঠছোঁ, মানে ইয়াত ভাঙি গৈছে। ইয়াতে যিজন শক্তিশালী ৰজা আছিল, আৰু যি ঐতিহাসিক আৰিমত্তা ৰজা সকলোৱে জানে, কিংডম অফ ৰাজা মানে। আৰু ইয়াত নিজে ৰাজধানী পাতিছিল আৰিমত্তাই, আমি সৰুতে শুনিছিলোঁ। আৰু তেওঁৰ যিটো এলেকা প্ৰায় মোটামুটি 28,000 ওপৰত আছে ন বিঘা। ইয়াতে বেছিভাগ মানে মানুহ বসতি কৰিছে আৰু এতিয়া মানুহটো বসতি কৰিছে, কিন্তু কিছুমান মই ঠাই দেখা পাইছোঁ য'ত মানুহ বসতি কৰা নাই, আৰু সেইবিলাকো আছে। এই দেখাই আহিলোঁ অলৰেডি। আৰু এখেতে মই হঠাতে লগ ভাল লাগিল, এখেতে মানে মাটিৰ কাম কৰি আছে, মানে কদলে কাটি আছে। এনেকুৱা মানুহ লগ পালে বেছি ভাল লাগে, উৎসাহতে বেছি হয়, খেতিয়ক মানুহ। চ' এই আৰিমত্তা ৰজা ইয়াতে মানে নিজে সেই গড় কৰিছিল। এইবিলাক চব তেওঁৰে ন? আগতে মস্ত আছিল। মানে আৰিমত্তা ৰজা বহুতো বিৰাট পৰাক্ৰমী ৰজা আছিল। আৰু কাষেদি নদীও বৈ গৈছে, ক'বা আগেদি ৰঙিয়াৰ হৈছে। কিন্তু খুৰা আজিকালি সেই যিটো মানে গড়টো গড় হৈ থকা নাই ন? নাই আজিকালি নহয় লাহে যদি আমাৰ ঘৰতে আপোনাৰ এই ফৰেষ্টাৰে এইগিলা গাছগিলা লগাইছে। আচ্ছা, এই ফৰেষ্টৰ এইবিলাক গাছ। আৰু কথাটো হ'ল, যদি আৰিমত্তাই যিটো সেই সময়ত খান্দিছিল, আজিৰ পৰা আপোনাৰ 1100 চনত যেতিয়া মানে খান্দিছিল, সেই খান্দা বস্তুটো আজি যদি আমি ইটাকালি বৰ্তমান দেখি আছোঁ, কিন্তু আৰু মোটামুটি 2-3 বছৰ পিছত এই হয়তো নেদেখা হ'ব, নেদেখা হৈ যাব। গতিকে এইখিনি বছৰ চৰকাৰে অলপ ধ্যান দিব লাগে। আৰু বিশেষকৈ এই ওপৰত এটা ভিডিঅ' বনালোঁ আৰিমত্তা ৰজাৰ। আচ্ছা, বাকী ভাল লাগিল। আপুনি কি কাম কৰি আছে? আমি এই যে খেতি কাম।
এই জেগাতে আলিমূৰটো একদিন আছিল আছিল কেনেকৈ মাতিছিল ন আচৰিত এইটো আচৰিত আচৰিত এইটো পুখুৰীটোতো মানে মানুহে নি এইবিলাক খান্দি মাটি বিক্ৰী কৰি আছে এই পুখুৰীটো চাককে মানে খান্দি এই বহুত খান্দিছে মই দেখা নাপালোঁ পাৰগিলা খান্দি লৈ গৈছে চ' সেয়ে আৰু এইবিলাক কৰিব নাপায় আমাৰ যিটো সংৰক্ষণ কৰিব লাগে এটা টুৰিষ্ট এট্ৰেক্টিভ কৰিব লাগে যেতিয়া বেলেগ মানুহে চাব পাৰে যাব পাৰে এইবিলাক আমি সংৰক্ষণ কৰিব লাগে আচ্ছা আচ্ছা কৰক ধন্যবাদ আপোনাক ঠিক আছে কাম কৰক বঢ়িয়াকৈ কাম কৰি খাওঁ সদায় সৰল বস্তু আহো দিয়ক খুৰা ঠিক আছে আৰু ভাল লাগিল এনেকুৱা মানুহ লগ পাই আৰু এতিয়া ধুনীয়াকৈ যাই আছোঁ একদম তুলসী পৰা একদম আহো দিয়ক আৰু এতিয়া এই দেখিছেনে এইবিলাক চব মানে তেওঁ দেখালোঁ আপোনালোকক আৰু ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় লাইক কমেণ্ট ছাবস্ক্ৰাইব গোটেইখন কৰি দিব আৰু সকলো পিনে আছে কিন্তু মই এইখিনিতে জনালোঁ কেনেকুৱা পালে আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু সকলোৱে জানক এটা যদি বহুতে নজনা হয়তো কথা আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক সকলোৱে জানক আৰু ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় লাইক কমেণ্ট ছাবস্ক্ৰাইব গোটেই কৰি দিয়ক গতিকে সময়খন লাগি ধন্যবাদ টাটা বাই বাই